তাহলে নাকি মানুহে উঠা নাই এতিয়া আমি পুৰা উঠি গা পা ধুই হাজত যাব আলছি তুমি নাযাও Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। মোৰ ৰাতিপুৱাৰ খাদ্য মানে ৰাতিপুৱা এইফালে আছে গাখীৰ আৰু এইফালে আছে ৰুটি এতিয়া খাই দিওখিনি পই লৈ আহিছো এনেকৈ কেচি কাৰণ এতিয়া মই কাটিম তুলসী কিয় কাটিম কৈছো এয়া সব তুলসী আছে আমাৰ ইয়াত তো তুলসী কাটি লওঁ তাৰপিছত কৈছো ৰব ধুনীয়াকে কাটি ললো আৰু এনেকৈ মালা বনাই দিলো কাৰণ তাতে যাব এতিয়া হাজো মন্দিৰত আৰু হাজো মন্দিৰত যেহেতু তুলসীৰ মালা দেই হ'ব সৰুকে কম সময়ত কাটি দিছো 2 মিনিটত মালা কাটি দিছো এন্দাল মন্দিৰত দিবি ধুনীয়াকে সেৱা কৰিবি অলপ দিগা ললি ভাল লৈ সহজ লৈছো হ'ব এতেই যাব থুপ থুপ লৈছে না থুপ কিনিতে লৈ লো একদম চব ময়ো এনেকৈ জেকেট পিন্ধি ওলাই ললো কাৰণ মই যাম মাক থবালৈ আৰু মাত যাব হাজো মাধৱ মন্দিৰ ন মাধৱ মন্দিৰ ভালকে ধুনীয়াকে সেৱা কৰিবি আৰু যিহেতু মাঘৰ মাহ মন্দিৰত বহুত মানুহ হয় তো ময়ো চাম পিছত যাম আৰু চাওক আজি কেইটা বাজে ৰাতিপুৱা 9:30 আৰু একেবাৰে কুঁৱলী যোৱাই নাই চাওক একদম মানে একদম বৰষুণ হৈছে ঠাণ্ডা লাগব ভালকে জেকেট মানে চুৱেটাৰ মিছা দে য'তে তো মাক থওঁ এতিয়া মামাথেৰ ঘৰত মানে মাহীহঁতৰ লগত যাব কুঁৱলী বাপৰে ঠাণ্ডা বাইকত কেনেকে গেলি হয় আৰু এই ছাগলী লৈ লো মামাথেৰ ঘৰত কৰি মা যাবি এই বাকী কেইটা গেলে গেল দোকানী এৰি গেল এইকেইটা গুচি গেল এতিয়া উঠছ কেইটা বাজিল 10টা বাজে তাহলে মানুহে উঠা নাই এতিয়া আমি পুৰা উঠি গা পা ধুই হাজত যাব আলছি তুমি নাযাও বেলে খাই দিছ এই পিঠা কৰিশ্মা নাথ এইটো আমাৰ লোকেল কৰিশ্মা নাথ মাক থৈ ধুনীয়াকে আহি গলো ঘৰ আৰু একদম ঠাণ্ডা পৰা নাই আৰু দুপৰীয়া খানা মোৰ আছে মামাথেৰ ঘৰত কাৰণ আইতাই ভাত খাই দিছে কিন্তু মই যাম অলপ পিছত ভাত খাই আহিম আৰু এইফালে চাওক আমাৰ বগু ইয়াত ৰখি আছে দুটাৰ পিছফালে কাৰণটো হ'ল এইফালে ইয়াত মাছ আছে মাছ কি মাছ খাবি হা খাবি ৰ ভাজি দিব তোক আৰু আজি চাওক এতিয়ালৈকে সূৰ্য দেখা দেখি নাই আৰু এনেকুৱা ঠাণ্ডা দিছি একদম গা ধুবৰে ইচ্ছা নাযায় ঠাণ্ডা তো মই হৈ গলো গা পা ধুই ৰেডি আৰু এতিয়া যাম ভাত খাব মানে মামাহঁত ভাত খাব মাতিছে গতিকে বলক ভাত খাই আহো এয়া এইফালে মই মামাহঁত জোখৰ এতিয়া ভাত হৈছে নে নাই চাওঁ ৰ'ব তই ৰান্ধেনি নেকি যি এইফালে আহি গ'ল আমাৰ ভাত আৰু এই ভাতৰ লগত আছে শাক আছে আলু আৰু বিন ভাজি এইফালে চাটনি এইফালে আছে কণী লোকেল কণী এইফালে আচাৰ এইফালে দালি আৰু এইফালে আছে পাহি খালাকে খালি কেনে আছি বঢ়িয়া আছি তো এতিয়া মই খাব লাগে এতিয়া ভাল হৈছে বোলে খাওঁ দে তই নাখা খা একেলগে খাওঁ তো এইফালে মামাথেৰ ঘৰৰ পৰা চিধা আহি গলো আমাৰ ঘৰ আৰু এইফালে মাও আহিল মানে মাক লৈ আহিলো মই একেবাৰে আৰু এইফালে চব কিবা কিবি আনছি কিনছে এইবিলাক মন্দিৰৰ প্ৰসাদ এইবিলাক কিনছে এইবিলাক বগৰী তো এইবিলাক বগৰী খাব লাগিব এতিয়া এইবিলাক সৰুতে আমি স্কুলত যাওঁতে খাইছিলো ধুনীয়া লাগে একদম এইফালে মালা ইমান বস্তু কিনছা এই তুলসীৰ মালা মানে একডাল মালা দিলি আৰু ৰিটাৰ্ণ একডাল ঘৰত দি পঠাই আমাৰ ঘৰত একডাল যি বনাই দিছিলো এইডাল মালাটো বহুত ডাঙৰ মালা দিছে এইফালে আমাৰ ৰাতিৰ সাজ হৈ আছে মানে এনেকৈ সাজি আছে আৰু এইফালে আছে আমাৰ দালি আৰু এইফালে আছে তৰকাৰী আৰু এইফালে আছে আমাৰ কণী আৰু এইফালে আছে বেঙেনা ভাজি তো এতিয়া ৰাতিৰ সাজ খাব লাগে আৰু এয়া আছিল আজিৰ দিনটোৰ মানে গোটেই দিনটোৰ অকণমান আপডেট আপোনালোকক দি দিলো ক'ত কি কেনেকুৱাকে কি কৰিলো তো যদি ভিডিঅ'টো আপোনালোকে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো আৰু কিবা যদি ক'ব লাগে থাকে তলত কমেন্ট কৰি দিব তো আজিলৈ বাই বাই